নমস্কাৰ। হোজাইবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো হোজাই চহৰৰ মাজমজিয়াত আচলতে যি নগাঁও বাছ ষ্টেণ্ডৰ অপজিট চাইডে এটা গডৰেজ, আচলতে গডৰেজ বুলি ক'লে আপোনালোক সকলোৱে জানে, গডৰেজ কোম্পানী ৰিপুটেড এটা কোম্পানী আচলতে অসম তথা ভাৰতবৰ্ষৰ। আৰু মই যদি লোকেশ্যনটো কওঁ, ক'ব লাগিব নগাঁও বাছ ষ্টেণ্ডৰ অপজিট চাইড আৰু কৃষ্ণা চিনেমা হলৰ সমীপত। আহক আমি ভিতৰলৈ যাওঁ। গডৰেজ কোম্পানী চাওঁ আমি। আচলতে পূজা অফাৰ, পূজা বুলি ক'লে সকলোৱে নতুন বস্তু এটা লোৱা হেঁপাহ থাকে, আৰু আমি আহিছোঁ নতুনকৈ দোকানখন যিহেতু খুলিছে। এইবোৰ গডৰেজ আচলতে বহুত নতুন মডেলৰ যোনে এবাৰ চাই সি ঘৰলৈ নিনিয়াকৈ হয়তো তাৰ যদি যায় তেনেহ'লে মন ঘৰত নবহিব, নিবলৈ লাগিব। আৰু চোফা আছে, ধুনীয়া ধুনীয়া চোফা আছে, গডৰেজ কোম্পানীৰ চোফা। ডাইনিং টেবুল ল'ব পাৰিব, আৰু দামো বেছি নহয় আচলতে। ইয়াত ৫,২৭০ টকা অকল ডাইনিংখনৰ দাম, আৰু ইয়াত বিভিন্ন ধৰণৰ ইনক্লুডিং থাকিব, যেনে চকীকেইখনৰ দাম এক্সট্ৰা থাকে। গডৰেজ কোম্পানীৰ লগত যোনে আগতে ক্ৰয় কৰিছে কোম্পানীৰ মালবোৰ, আচলতে তেওঁলোকে জানে যে বিভিন্ন টাইপত তেওঁলোকৰ দামবোৰ থাকে। আহক আমি ভিতৰলৈ সোমাই আহিছোঁ। এইবিলাকত গডৰেজ আচলতে একে মিনিমাম ১৬,০০০ পৰা আপুনি যদি প্ৰায় ৫২,০০০, ৫৫,০০০, ৬০,০০০ টকালৈকে গডৰেজ আছে। এইটোক লয়েষ্ট কোৱালিটি হিচাপে আমি যদি দেখাওঁ, প্ৰায় ১৬,০০০ টকাত আপুনি এইটো গডৰেজ ল'ব পাৰিব। তাৰ উপৰিও এইটো হ'ল আছে ১৪,০০০, আপুনি অফিচত ইউজ কৰিব পাৰিব। মই কেমেৰাটো আগলৈ আহিব মই অনুৰোধ কৰিছোঁ। গডৰেজৰ আচলতে ইয়াত প্ৰাইচবোৰ আমি লিখি ৰাখিছোঁ, বা কোম্পানীয়ে লিখি ৰাখিছে। ১৪,৮৭৭ টকা এইটো এটা গডৰেজ। আৰু গডৰেজ কোম্পানীৰ ভিতৰত তেনেকৈ আছে এইটো ৪০,০০০। ভাল ভাল গডৰেজ। আচলতে গডৰেজ বুলি ক'লে সকলোৱে জ্ঞাত। গডৰেজ আপুনি পালেং ল'ব পাৰে, বঢ়িয়া কোৱালিটি, আচলতে কোৱালিটি ভাল ভাল কোৱালিটিৰ গডৰেজ আহিছে গডৰেজ কোম্পানী। আৰু বিশেষকৈ এইখিনিতে এটা কথা কওঁ, মোৰ এজন সতীৰ্থ, আমি কলেজত একেলগে অধ্যয়ন কৰা যুৱক, উদীয়মান যুৱক। তেওঁ আগৰ পৰা ব্যৱসায়ৰ লগত জড়িত হৈ আছিল, আৰু আজিও তেওঁ ব্যৱসায়ৰ লগত জড়িত হৈ আছে। নমস্কাৰ। ভাল লাগিছে উঠি অহা এজন নৱপ্ৰজন্ম এইদৰে আপুনি উৎসাহ, আচলতে কেনেকৈ ধৰণে উৎসাহ পালে যে এনেকুৱা এটা কোম্পানী ইয়াত আমি খুলিলে ভাল পাব ৰাইজৰ মানুহে। আচলতে গডৰেজ বুলি ক'লে মানুহে কিনিবলৈ গুৱাহাটী যাব লাগে, নগাঁও যাব লাগে, কিন্তু হোজাইহেন জেগাত এতিয়া বহুত গ্ৰাহক আহিছে মই দেখিছোঁ। কেনেকুৱা অনুভৱ? অনুভৱটো হ'ল প্ৰথমতে হোজাই ৰাইজৰ এটা সেইটো এটা উৎকণ্ঠা আছিল যে হোজাইত এটা গডৰেজৰ শ্ব'ৰুম এটা লাগে। আপোনাৰ নগাঁও বা লামডিং সেইবিলাক জেগাত আছে, কিন্তু আমাৰ হোজাইত অহা নাই। তো একচুৱেলি হোজাইৰ মানুহৰ লিভিং ষ্টেণ্ডাৰ্ডটোও বহুত হাই। সেইটো ফালে চাই পেলাই মই এটা ডিচিশ্যন লৈছোঁ যে এইখন হোজাইত খুলিলে মানুহৰ চাহিদাবিলাক পূৰণ হ'ব, প্লাছ মানুহবিলাকো আহিব। এতিয়া পূজা বতৰ কেনেকুৱা ভিৰ? পূজা বতৰত মানুহ আহি আছে চাই আছে। আচলতে পূজা বতৰ বুলি ক'লে সকলোৱে এটা কথা মনলৈ ধাৰণা এটা আহে, সকলো কোম্পানীয়ে আচলতে বিজ্ঞাপন দিয়ে। বিজ্ঞাপনৰ থ্ৰুৱেদি তেওঁলোকে প্ৰচাৰ কৰে। প্ৰতিটো কোম্পানীত আচলতে 5%, 10% তেনেকুৱা এটা ডিছকাউণ্ট দিয়ে, যিহেতু তেওঁলোকে কিনিবলৈ আগ্ৰহ আহে। গ্ৰাহকসকল যিসকল ক্ৰেতা থাকে আচলতে তেওঁলোক আহে। আৰু আপোনাৰ তাত তেনেকৈ কিবা ডিছকাউণ্টৰ আশা কৰিছে নেকি যে গডৰেজ কোম্পানী হোজাইত? হয়, আমি নতুন হিচাপে এনেও দি আছিলোঁ, আৰু পূজা হিচাপত আৰু আমি অলপ বেছিকৈ দিছোঁ। তো সেইটো এটা স্লেব ৱাইজ আছে, মানুহ আহিলে গম পাব। কিমান পাৰ্চেণ্টেজ? মোটামুটি আপোনাৰ প্ৰডাক্ট ৱাইজ আমাৰ 10% পৰা 15%লৈকে এতিয়া পূজাৰ কাৰণে এটা অফাৰ চলি আছে। নিশ্চয়কৈ পূজা, শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত আচলতে গডৰেজ কোম্পানীয়ে হওক বা তেখেতৰ নিজাববীয়াকৈ হওক 10% পৰা 15% আচলতে ৰেহাই মূল্যত তেওঁলোকে বিক্ৰী কৰিবলৈ প্ৰয়াস চলাইছে। আৰু গডৰেজ বুলি ক'লে আচলতে আপোনাৰ ঘৰত যদি গডৰেজৰ কিবা এটা আলমাৰী হওক বা গডৰেজৰ ৱাৰ্ডৰবেই হওক, তেনেকুৱা ধৰণৰ যদি কিবা এটা থাকে, তেনেহ'লে গডৰেজৰ নামটোৱে আপোনাক এটা মহত্ব আনি দিয়ে। আচলতে সেই মহত্বৰ বাবে আপুনি আপোনাৰ ঘৰত গডৰেজ ৰাখিবলৈ আপুনি বিচাৰিব। আৰু অতি বিলাসীতা, আচলতে বিলাসীতা জীৱন যিবিলাকতে উপভোগ কৰে তেওঁলোকে আচলতে এইবোৰ বিচাৰে। মই আপোনাক সুধিছোঁ, এইবোৰ গডৰেজ কোম্পানী কেনেকুৱা ৰেট? এইটো এটা এইটো বেছ ৰেটৰ পৰা আৰম্ভ, মোটামুটি আপোনাৰ এইবিলাক কিং চাইজ যিটো হয় 6, 6.5 কিং চাইজতটো মোটামুটি আপোনাৰ 8,000ৰ পৰা আৰম্ভ হয়। আমাৰ ইয়াত 50,000, 1 লাখ টকালৈকে মেট্ৰেছ আছে।
নিশ্চয় আপোনাৰ যদি মেটেৰিয়েলছ ল'বলগীয়া হৈ আছে আপুনি ল'ব পাৰিব 8-10 হাজাৰৰ পৰা আৰম্ভ কৰি তেওঁ ক'লে যে লাখ টকালৈকে ইয়াত আছে তেনেকৈ ল'ব পাৰিব আৰু বিভিন্ন ধৰণৰ গডৰেজ কোম্পানী আপুনি যোগাযোগ কৰিব মই পুনৰ কৈছোঁ যে হোজাই চহৰৰ মাজমজিয়াত আচলতে মেইন ৰোডত যি নগাঁও বাছ ষ্টেণ্ড আছে তাৰ অপজিট ছাইডে গডৰেজৰ এখন শ্ব'ৰুম আৰু তাতো চেণ্ডিকেটটো যদি আপুনি বুজিবলৈ অকণমান অসুবিধা হৈছে যে হোজাইবাসী ৰাইজে জানে হোজাই এটা কৃষ্ণা চিনেমা হল আছিলে কৃষ্ণা চিনেমা হলৰ সমীপতে আচলতে এই গডৰেজ যিখন দোকান আচলতে নতুনকৈ খোলা হৈছে আৰু পুনৰ আপোনালোকক সকলোকে শাৰদীয় শুভেচ্ছা জনাইছোঁ আৰু আহক 10% 15% অফাৰত গডৰেজ কোম্পানী যিকোনো বস্তু ক্ৰয় কৰি লৈ যাওক।